মৰ্নিং গাইসকল, কি খবৰ? আজি মনটো বহুত ভাল লাগি আছে কাৰণ আজি ঘৰত যাম। এবছৰ 1.5 বছৰ মূৰত আজি ঘৰত যাম। ইমান ভাল লাগি আছে। এতিয়া মায়ে ফোন কৰিছে, মায়ে কৈছে কেতিয়াকৈ গাড়ীত উঠিবি সুধি আছে। মই বোলো উঠিমহে। ৰাতি আপোনাৰ গধূলি সময় 6:30 বজাত গাড়ী আছে। ইয়াৰ পৰা আমি 3টা বজাত ওলাই যাম কাৰণ আপোনাৰ দূৰ আছে, ইমান বেছি দূৰ নহয়। ইয়াত আপোনাৰ ট্ৰেফিক জাম বেছি যে, সেইকাৰণে অকণমান 2-3 ঘণ্টা আগত ওলাই যাব লাগিব। ঠিক আছে বাৰু, আপোনালোকৰ ৰাস্তাত কি দেখোঁ কি নেদেখোঁ চব দেখুৱাই যাম। আৰু আপোনাৰ ৰাস্তাত গংগা নদী দেখিম আৰু হাওৰা ব্ৰিজ দেখিম, কলকাতাত চব দেখাই যাম আপোনালোকক। গাইছ, যাবলৈ ওলাইছোঁ আৰু লাহেকৈ ওলাইছোঁ। বেছি দেৰি নাই আৰু আধা ঘণ্টাত ওলাই যাম ইয়াৰ পৰা। বাই যাব, ভিনদেউ যাব, মই যাম, তাৰপিছত বাইহঁতৰ পোৱালিটো যাব, মানুহজনী যাব। তাকে ওলাইছোঁ আৰু যাবলৈ। যাম আৰু এতিয়া বেছি দেৰি নাই আৰু আধা ঘণ্টাত ওলাই যাম। এতিয়া গাড়ী আহিব, তাকে চাই থাকিব ভিডিঅ'টো। ফাইনেলি ষ্টেচন আহি পালোহি। এতিয়া ট্ৰেইনৰ কাৰণে অপেক্ষা, 6টা বজাত ট্ৰেইন আহিব। এতিয়া আমি ভিতৰত কালি টোপোলা পাতি ৰখি আছোঁ আৰু। এতিয়া এইখন ট্ৰেইন নহয় বাৰু, এখন বেলেগ এখন আহিব। ফাইনেলি কলকাতা পাই গ'লোহি ৰাইজসকল। এতিয়া ব'লক হাওৰা ব্ৰিজ দেখামগৈ আপোনালোকক। ৰাইজসকল, এইখন চাওক কিমান ডাঙৰ ফেন আৰু এইটো কিমান ডাঙৰ ঘড়ী। তাকে আছোঁ এতিয়া ষ্টেচনত। 6:30 আপোনাৰ ট্ৰেইন আছে। এতিয়া যাম আৰু লাহেকৈ। এতিয়া এইডোখৰ ৰখি আছোঁ। গংগা নদী এয়া চাওক, গংগা নদী। তাকে গংগা নদীত গা ধুম বুলি আহিছোঁ। এইখন হাওৰা ব্ৰিজ। ৰাইজ, ফাইনেলি পালোহি আমি হাওৰা ব্ৰিজৰ ওপৰত আছোঁ। চব হাওৰা ব্ৰিজত এয়া, আৰু এইপিনে এখন গংগা নদী ওচৰত। তাকে এতিয়া হাওৰা ব্ৰিজৰ ওপৰত আছোঁ। হাওৰা ব্ৰিজখন এখন মানে আপুনি এনেকৈ ৰখি দিয়ক, অকণমান লৰি থাকে, হিলি থাকে। তাকে ফাইনেলি আমি হাওৰা ব্ৰিজ পাই গ'লোহি। এতিয়া মানুহজনী কিনা আকৌ এইজনী মানুহজনী ইজনী তাৰ ওলাবলৈ লাজ কৰে আকৌ দেই, লাহে লাহে ওলাবগৈ আৰু। ৰাইজসকল, ঘৰ পাই গ'লোঁ ফাইনেলি। কালি 1টা বজাত পাইছিলোঁহি কাৰণে অকণমান ভিডিঅ' বনাবলৈ দিগদাৰ হ'ল ৰাতি। এতিয়া ঘৰ পালোঁহি। তাকে ভিডিঅ'টো চাব, যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টোত।